এগৰাকী মেধাৱী ছাত্ৰীৰ জীৱন সংগ্ৰাম। কোন এগৰাকী যুৱতী? আজি আপোনালোকৰ আগত সকলোখিনি জনাম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে মন কৰক এটা ফেচবুক পোষ্ট, য'ত লিখা আছে, মা আৰু মই মিলি সৰুকৈ কিবা এটা কৰিছোঁ। জীৱনত কৰ্ম কৰি সাহসেৰে আগবাঢ়ি যাম, এদিন নিশ্চয় সফল হ'ম। এয়া মোৰ অহংকাৰ নহয়, আত্মবিশ্বাস। মোৰ দোকানলৈ সকলোকে নিমন্ত্ৰণ জনাইছোঁ, সকলোৱে সাহস দিব দেই মোক। এই ফেচবুক পোষ্টটিৰ জৰিয়তে ভাইৰেল হৈ পৰা এইগৰাকী হৈছে যোৰহাট জিলাৰ কাকজানৰ ৰীতামণি বৰা ওৰফে ৰদালি বৰা। এখন সাধাৰণ ঘৰৰ জীয়াৰী ৰদালি বৰা মাকৰ সৈতে কিবা এটা সৰুকৈ আৰম্ভণি কৰিছে আৰু ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি ফেচবুকত এটা পোষ্ট দিলে। কামৰ কোনো সৰু বৰ নাই, সেই কথা প্ৰমাণ কৰি দিলে এইগৰাকী মেধাৱী ছাত্ৰী ৰদালি বৰাই। ঘৰৰ সন্মুখৰ ৰাস্তাৰ দাঁতিতে অস্থায়ীভাৱে খুলিলে এখন দোকান, য'ত তামোল পাণকে ধৰি শাক পাচলিও পোৱা যাব। আৰ্থিকভাৱে জুৰুলা ৰদালিৰ ঘৰখনৰ অলপমান সকাহ পাবলৈ এই প্ৰচেষ্টা ৰদালিৰ। ভাবি আছিলোঁ, ঘৰত আলোচনা কৰিছিলোঁ আৰু মা দেউতাইও ক'লে যে এতিয়া কলেজ বন্ধ যেতিয়া কামটো কৰিব পাৰি আৰু কামৰ গতিকে সৰু বৰ নাই যেতিয়া মই কামটো কৰিছিলোঁ। আৰু যেতিয়া দোকানখন খুলিছিলোঁ তেতিয়া মাক কৈছিলোঁ যে আমি একেলগে একপি ফটো উঠোঁ আহা বুলি কৈছিলোঁ। তেতিয়া ফটো তুলি পেলাই মোৰ যিহেতু ফেচবুক একাউণ্ট এটা আছে ৰদালি বৰা নামত, তেতিয়া মই তাত পোষ্ট কৰিছিলোঁ আৰু লগালগ সকলো লোকে মোক সঁহাৰি জনাইছিলে। বিশেষকৈ উৎপল শিৱম বুলি এজন ব্যক্তি আছিলে, তেখেতে মোৰ পোষ্টটো শ্বেয়াৰ কৰিছিলে আৰু তেতিয়াৰ পৰাই বহুত ব্যক্তিয়ে মোক সহায় জনাইছিলে আৰু আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগাইছিলে, যাতে মই পঢ়া শুনাখিনিও লগতে ধৰি ৰাখিব পাৰোঁ, সেই সম্পৰ্কে মোক বুজাইছিলে আৰু তেনেদৰে মই যাতে আগবাঢ়ি যাব পাৰোঁ, সকলোকে মোক যাতে আশীৰ্বাদ কৰে। 2017 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমীয়া, ইংৰাজী আৰু সমাজ বিজ্ঞান তিনিটা বিষয়ত লেটাৰসহ মুঠ 74.5% লাভ কৰি কাকজান উচ্চতৰ মাধ্যমিক আদৰ্শ বালিকা বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছিল। সেইগৰাকী মেধাৱী ছাত্ৰীৰো আছে অযুত সপোন। পঢ়া শুনাৰ বাবে কৰিবলগা হৈছে এই সংগ্ৰাম। এইখন হৈছে ৰদালি বৰাৰ পঢ়া টেবুল আৰু এই টেবুলত পঢ়িয়েই হাইস্কুল শিক্ষান্ত পৰীক্ষাত তিনিটা বিষয়ত লেটাৰ নম্বৰ ল'বলৈ সক্ষম হৈছিলে আৰু এইগৰাকী ৰদালি বৰাই উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 83.8% লাভ কৰি কাকজান জুনিয়ৰ কলেজলৈ গৌৰৱ কঢ়িয়াই আনিছিলে। ৰদালি বৰা বৰ্তমান কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ 3য় ষান্মাসিকৰ ছাত্ৰী। এইগৰাকী মেধাৱী ছাত্ৰীলৈ জনাইছোঁ অভিনন্দন তথা শুভেচ্ছা। নিজৰ পঢ়া শুনাৰ জৰিয়তে নিজৰ লক্ষ্যত উপনীত হৈ ঘৰখনলৈ সুখ শান্তি কঢ়িয়াই আনক, তাৰে কামনা কৰিলোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি মোৰ ভিডিঅ'টো পোনপ্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো টিপিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে বন্ধুসকল, আজিলৈ বাই বাই।